যেতিয়া অচিনাকি মানুহে মোৰ ছাইডত হয় মাত দিয়ে ন, তেতিয়া মনটো যে ইমানেই বেছি ভাল লাগে। তেখেতক মই কেতিয়াও লগ পোৱা নাই, কেতিয়াও চিনিও পোৱা নাই, কেতিয়াও ওচৰৰ পৰা কথাও পতা নাই, তথাপিও তেখেতে যে মোৰ সৈতে মাত দিছে সেইটোৱে মোৰ কাৰণে বহুত বেছি মৰম। কথাষাৰ আপোনালোকে চাগে বুজি পোৱা নাই। কিছুমানে তথাপিও মোক চিনি নাপায়, কথা নাপাতে, তথাপিও মোক ইমান জাজ কৰি লয় মই কেনেকুৱা ছোৱালী, মই কেনেকুৱা কি। লাষ্ট ঈদৰ ভ্লগত মোক এজনে কৈছে, তুমি নিজৰ ঘৰত ঈদ নকৰি মাৰ ঘৰত কিয় কৰিছা? মই তেখেতক এইটোৱে ক'ব বিচাৰোঁ, কিয় মাৰ ঘৰ কি মোৰ ঘৰ নহয়? বিয়া হৈ গ'লো বুলি মই সেই ঘৰৰ ছোৱালীয়ে নহওঁ নেকি? হাজবেণ্ডৰ ঘৰত যিহেতু কুৰ্বানী নাই দিয়া, তো সেইটো কাৰণে মই মাৰ ঘৰত ঈদ কৰিছোঁ। ইয়াতনো কি ডাঙৰ কথা বা কি বেয়া কৰিলোঁ মই? হেল্ল' এভৰিৱান, আসসালামু আলাইকুম, নমস্কাৰ। সকলোকে আমাৰ নতুন ভিডিঅ'ত স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। মোৰ পিছে আপোনালোকৰ দুৱাৰ খেৰৰ ভালে। আজি নতুন ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আহি গ'লোঁ আৰু ইয়াতে আব্ৰানক লৈ খেলি আছিলোঁ। ঢকুৱা তামোল গছৰ ঢকুৱাবোৰ পৰে, তাতে আমি বহি 2-3টা বহোঁ আৰু এটাই টানি টানি চুচুৰাই, তাৰপাছত আকৌ সেই টানাটো বহে, আকৌ আমি চুচুৰাওঁ, সেনেকুৱা। তো সেনেকুৱা এতিয়া আমাৰ ইয়াততো এনেকৈ পাবলৈ নাই। আম্মাই গামোচাৰে গাৰুতে তাক খুৱাই পূৰা এইটো ৰুমৰ পৰা চুচুৰাই একেবাৰে আগফালে লৈ গ'ল, আগফালৰ পৰা চুচুৰাই একেবাৰে ইয়ালৈকে আহিলে। পৰা গৈছিলে, উঠি দিওঁ আৰু মোচাবিলাক পৰা হৈছিলে, এতিয়া আকৌ লেতেৰা হৈছে। আৰু আপোনালোকৰ ঈদ কেনেকুৱা গ'ল জনাব। আৰু ঘৰৰ পৰা অহাৰ পিছত মই প্ৰথম ব্লগ ষ্টাৰ্ট কৰিছোঁ, কাৰণ ঘৰৰ পৰা অহাৰ পাছত অলপ দিন পূৰা ৰেষ্ট ল'লোঁ। ইমান বেছি গৰম ন, গৰমত থাকিব নোৱাৰি, কি কৰিম আৰু উপায় নাই। কোন হয়? আম্মা লাগি গৈছিলে নি? তিতা কেৰেলা তিতা লাগে, কুহাৰ বাৰা মিঠা। আৰু আজি বতৰটো বাৰু ধুনীয়া কৰিছে যদিও এয়া চাওক মোৰ গৰম। বহুত কথা হৈ গ'ল, ভাবিছোঁ ইমান বেছি গৰম পৰিছে, অকণ ফ্ৰেছ হৈ আহোঁ। আৰু আজি ফ্ৰেছ হৈ অহাৰ পাছত অলপ স্কিন কেয়াৰ কৰিম। ঈদ যোৱা বহুত দিনেই হ'ল আৰু এইবাৰ মই ঈদৰ আগতো কোনো ধৰণৰ স্কিন কেয়াৰ কৰা নাই, তো ভাবিছোঁ সেইটো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আপোনালোকে মোক 2-এজনে কমেণ্ট কৰি আছিলে যে তুমি তোমাৰ স্কিন কেয়াৰ ৰুটিনটো শ্বেয়াৰ কৰিবা, এতিয়া মানে ধুনীয়াও হৈ যায় আৰু আমাৰ স্কিনৰ কাৰণে বহুত ভাল, আমাৰ মানে চবৰ কাৰণে বহুত বেনিফিট হয়। তো সেনেকুৱা এটা মই ইউজ কৰি পটককৈ ফ্ৰেছ হৈ আহোঁ। পেকেটৰ লগাই এইটো অৱস্থা। পেকেট মোৰ আধা দি শেষেই হ'ল আৰু এইফালে এতিয়া মই লৈ আহিছোঁ, পটাপট লগাই লওঁ। আৰু ব্ৰাছ, এই পেক মই আজিৰ পৰা নহয়, মই বহুত দিনৰ পৰাই প্ৰায় 1 year পৰাই ইউজ কৰি আছোঁ মুলতানী মিট্টি পাউডাৰ। আৰু এই মুলতানী মিট্টি মই বহুতো কামত ব্যৱহাৰ কৰোঁ। তো এতিয়া মই ভালদৰে ফেচত এপ্লাই কৰিম। আমাৰ ফেচৰ যিবোৰ ডেড স্কিন থাকে সেইবোৰ আমাৰ আঁতৰাই দিয়ে। আৰু মই যোনটোৰ কথা কৈ আছোঁ সেইটো হৈছে নেচাৰ শ্বিয়ৰৰ মুলতানী মিট্টি পাউডাৰ। এইটো একেবাৰে নেচাৰেলি মেড হয়। ভিতৰত কেইবাটাও বস্তু আহে। প্ৰথমতে আহে এই গোটেই মুলতানী মিট্টি পাউডাৰৰ পেকেট, তাৰ লগতে স্পুন এটা আহে। আৰু এতিয়া কেনেকুৱা এপ্লাই কৰিম তাকে মই আপোনালোকক দেখুৱাই দিওঁ। আৰু এতিয়া মই ইয়াত 1 চামুচ লৈছোঁ মুলতানী মিট্টিৰ পাউডাৰ, লগতে আছে ৰ'জ ৱাটাৰ। আপোনালোকৰ ঘৰত যিটোৱে আছে, পানীও মিক্স কৰিব পাৰে, কোনো কথা নাই। আৰু ভালদৰে মই পেষ্ট বনাই লৈছোঁ, ধুনীয়া এটা আমাৰ পেষ্ট বনি যাব। তো এনেকৈ কৰি আপোনালোকে গোটেই মুখৰ আৰু নেকত এপ্লাই কৰিব পাৰে। তো এয়া মোৰ লগোৱা হৈ গ'ল আৰু এইখিনি মই নুশুকোৱালৈকে এনেকুৱাই থৈ দিম। তাৰ পাছত মই পানীৰে ধুম আৰু এতিয়া ৱেইট কৰি লওঁ। আৰু বাকী এইফালে বেটাই খেলি আছে। আৰু ইয়াৰ বেনিফিট ইমান বেছি, মই বহুত বেছি ইউজ কৰোঁ। তো সেইটো কাৰণে ধৰক ইয়াৰ ৰিজাল্ট মই বহুত বেছি ভাল পাওঁ। হৈ গ'ল 15 মিনিট মোৰ এইখিনি শুকালে, তো মই 15 মিনিট মানে ৰাখিম। তো এতিয়া মই ভালদৰে নৰ্মেল পানীৰে ধুই আহোঁ মুখখন মই ধুই আহিলোঁ নৰ্মেল পানীৰে। আৰু আপোনালোকে দেখা পাইছে স্কিনখন কিমান ক্লিয়াৰ লাগিছে। আৰু এই পেকটো মই যেতিয়াই লগাওঁ তেতিয়াই মোক ইমান বেছি ভাল লাগি যায়, কাৰণ এইটো একেবাৰে 100% পিয়ৰ নেচাৰেল ইনগ্ৰিডিয়েণ্টৰ পৰা বনোৱা হয়। তো সেইটো কাৰণে ইয়াৰ কোনো ধৰণৰ ছাইড ইফেক্ট নাই, লগত মানে এক্সট্ৰা কোনো ধৰণৰ কেমিকেল নাই। তো সেইটো কাৰণে ভাল হয়। এতিয়া মই টনাৰ লগাই লওঁ। তো এয়া এই পেকেটটো ইমান ডাঙৰ, তো ইয়াৰ লগতে গোটেইখিনি আহিব। আপোনাৰ টেনশ্যন ল'বলৈ একেবাৰে নাই। যদি আপোনালোকে ভাবিছে বাই কৰিম বুলি, তো ডেছক্ৰিপশ্যনত ইয়াৰ লিংক দিয়া আছে, আপোনালোকে সোনকালে যাব পাৰে আৰু লগতে বাই কৰিব পাৰে।
এতিয়া মই পটাপট কৰি ল'লোঁ মেকআপ। চাওকচোন ইমান ধুনীয়া লাগিছে স্কিনখন আৰু ইমান স্মুথ মেকআপ হৈছে। মই অভাৰ মেকআপো কৰা নাই, একেবাৰে নেচাৰেল ছানলাইট আহিছে। তো এইটো কাৰণে আপোনালোকে ফেচটো দেখা পাইছে কি ধুনীয়া গ্ল' কৰিছে। তো আপোনালোকেও লগাব পাৰে, একেবাৰে বহুত বেছি ভাল হয়। তো এতিয়া পটককৈ যিখিনি কাম আছে সেইখিনি কাম কৰি লওঁ আৰু বিৰাট জোৰ ভোক লাগিছে। এতিয়া সোনকালে ভাতকেইটাও খাই লওঁ। বাকী ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ কাৰণে একেবাৰে নাপাহৰিব।